দুইগৰাকী নিউ ভোটাৰ হয় কিয় পঢ়ি আছা মই এবাৰ ডিগ্ৰী লাষ্ট ইয়াৰ অনাৰ্স পলিটিক্যাল সায়েন্স জয়সাগৰ মানে শিৱসাগৰ ইউনিভাৰ্সিটি তুমি কি মই লাষ্ট ইয়াৰ বিএ অনাৰ্স মোৰ হিষ্ট্ৰী ক'ত ভোট গ্ৰহণ ইফালে চলি আছে আৰু খাওকতে আহি এইটো কিবা এটা দি থৈ গৈছে তেখেত মহেন্দ্ৰ হয় কলেজৰ কিন্তু সকলোৰে প্ৰিয় আৰু ফোন কৰি কৈছে যে মহেন্দ্ৰ ঘৰৰ ওচৰত কালি আহিছিলে আজি আহি কি আনিছে নাজানো কি আছে লাল চাহ অকমান আছে লাল চাহ কিবা আনিছে নমস্কাৰ কালুগাঁৱৰ বৰুৱা পুখুৰী LP স্কুলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ প্ৰথম ভিডিঅ'টো দেখিছিলে কেনেধৰণে আমি ভোট গ্ৰহণৰ কাৰণে মেটেৰিয়েলছবিলাক ল'বলৈ আহিছিলোঁ আৰু দ্বিতীয় আজি এই ভিডিঅ'টোত কেনেধৰণে ভোট কেন্দ্ৰ পাই পোৱাৰ পাছত কি কাম কৰা হয় আৰু ভোটৰ দিনাখন অৰ্থাৎ কাইলৈ 19 তাৰিখে কি কৰা হ'ব এইখনে হৈছে বৰুৱা পুখুৰী LP স্কুল আৰু চৌপাশটো দেখুৱাই লৈছোঁ এইটোৱে ভোট কেন্দ্ৰ স্কুলৰ প্ৰধান ন কি কৈছিলে নামটো ৰঞ্জন দত্ত আৰু বাইদেউ কি আছিলে BLO ঘৰ ইয়াতে আপোনাৰ নামটো ৰিণু খনিকৰ বিহু ভালদৰে গৈছে বিহু বতৰ বিহু কথা নহৈছিলে কেনেধৰণে হ'ব আৰু আমাৰ ছেক্টৰ ছাৰ মই আগৰ ভিডিঅ'টো দেখুওৱা নহ'ল ইয়াৰ ছেক্টৰ ছাৰ মই অলপ ভিডিঅ' এটা কৰি ৰাখিছোঁ আপুনি কি আছে গাঁও বুঢ়া কি নাম আছিলে আপোনাৰ ধনকুমাৰ হয় নেকি কিমান মানুহ আছে গোটেই গাঁওখনত আমাৰ ইয়াত ভোটাৰ হিচাপত 1000 কিমানটা আছে নহয় গাঁও 5খন গাঁৱৰ ৰাইজ আহিব আচ্ছা এইটো ইনফৰমেশ্যন পাইছোঁ 5খন গাঁৱৰ ৰাইজ এই ভোট কেন্দ্ৰত য'ত নেকি 1100তকৈ অধিক আছে আৰু CC কেমেৰা লগাই থৈ দিছে ৰাইজৰ CC কেমেৰা তাত লগাইছেহি বাকীখিনি দেখুৱাই থাকিম বহুত কাগজ পত্ৰৰ কিবা কিবি কাম কৰিব লগা আছে স্কুলৰ গাৰ্ডেন য'লৈ গ'লেও চিনাকি মানুহে ওলায় আৰু ইয়াত কালিলৈ ভোট গ্ৰহণ কাৰণে আমি আহিছোঁ টিমটো এই বাইদেউ বোলে ইয়াত বিয়া হৈছে কিন্তু শিলৈটিঙৰ আমাৰ গাঁওখনত পাছফালৰ গাঁওখন তাই সেই গাঁৱৰ হয় ৰাতুলাৰ ভনীয়েক আছে হয় নাই এতিয়া চিনাকি মানুহ ক'লে যেতিয়া কথা চিন্তা নাই আৰু ভালদৰে খাম চিনাকি ঠাইত আহিলে কিবা এটা ভাল লাগে তাতে যদি চিনাকি মানুহ ওলায় এনেও মানুহবিলাক চিনাকি মুখৰে বাইদেউহেঁত স্কুলতে কৰে বোলে এতিয়া প্ৰথম চাহকাপ খাইছো আজি ন বগদা প্ৰথম চাহকাপ খাইছো খাই লওক আৰু ৰাতিলৈ যিহেতু ভাত সাজ খাব লাগিব কালিলৈ ৰুটি খাব লাগিব দুপৰীয়ালৈ ভাত খাব লাগিব মানুহ যিমানেই ভিৰ হওক কিন্তু খাব লাগিব আৰু এতিয়া সেইফালে ঘৰৰ মানুহ যেতিয়া বাই বুলি কৈছে ফালে ভিনিয়ে হ'ব লিষ্টখন বনাই আছে দেই লিষ্টখন বনাই আছে কিন্তু কি আহে ঠিক নাই ঘৰৰ মানুহ পালোতো এইটো দেখি থাকিব চাহ খাই উঠিলোঁ এতিয়া কাম এতিয়া মানে মুখলৈ চোৱা নাপাব এইফালে চাওঁ মানে ছাৰ এইফালে তেখেতে লাগি আছে বেনাৰ খুৱাই গৈ আমাৰ গগৈ ছাৰে লাগি আছে এইবিলাক কাম আৰু আমাৰ ডেকা ল'ৰাই লাগি আছে মুঠতে এতিয়া আৰু কাৰো মুখলৈ কোনো চাবলৈ নাই মইতো চহী কৰি ভাগৰি যাম এইবোৰ দেখিছেনে গোটেই ফাইল কভাৰ কিবা কিবি ঢেৰ কি আছে সকলোতে চহী কৰিব লাগিব ষ্টাম্প মাৰিব লাগিব আৰু আপোনালোকে ভোট দিব নহয় এই ভোটিং কম্পাৰ্টমেণ্ট সাজু হৈ গ'ল আমাৰ এই ডেকা ল'ৰাটোক অলপ বেছিকৈ দিয়ক হে কোচ হা কাইলৈ 1000 মানুহক ভোট ল'ব লাগিব 1000 মানুহক ভোট ল'ম আৰু এতিয়া ভালদৰে খাই লওঁ দিনত কাইলৈ খাবলৈ নাপাওঁ কেতিয়া কিমান কাম কৰিব আৰু তথাপিও ভাগৰ নালাগে আজিৰ দিনটোত আৰু বেলেগ কথা একো মনলৈ নাহে এতিয়া ভাত চাত খাই আকৌ কাম কৰিলোঁ প্ৰায় হ'লগৈ আমাৰ কাম এয়া 9:43 হৈছে দেখিছে আমাৰ দুইজনে কাম কৰি আছে এইফালে মোৰ ফাইল ৰেডি ভোটিং কম্পাৰ্টমেণ্ট ৰেডি আৰু এইফালৰ পৰা আহিব এণ্ট্ৰি লেভেল এইটো পুলিং এজেণ্টবিলাক ইয়াত বহিব ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং থাৰ্ড পুলিং এইফালে ভোট দি তেনেধৰণে ওলাই গুচি যাব আৰু মোৰ বতৰ ডেকা ল'ৰাৰ মন এনেই বুকুখন সমসমাই থাকে বিহু বতৰ সমসমাই নহয় থপথপাই থাকে হয়নে বাৰু এচাত বিহু বুলি দিয়া যাওক এচাত বিহু এচাত দিয়া ভৰি পিছল খালে মইনা দিম এতিয়া বিহু আছে বিহু হয় নাই বিহু চলি আছে বিহু কেতিয়াও শেষ নহয়তো আগৰ ইলেকশ্যনবিলাকত লগ পোৱা যিবিলাক পলিং পাৰ্টি কালি পৰহি ফোন কৰিছে আৰু তেখেতলোকৰ লগতো মানে এনেধৰণে ৰং ধেমালি কৰিয়েই কামবিলাক কৰিছিলোঁ কাইলৈও ভালকৈ যাব আমাৰ টীম পূৰা পাৰফেক্টকৈ কাম কৰিছে এতিয়া খালি বিহু এফাকি মনলৈ আহিছে ডেকা ল'ৰাজনক দেখি
ভৰি পিছল খালে খামচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে ঠাচ কৰিব ন পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা পিছে এইখিনিতে এটা চমু ইণ্টাৰভিউ লৈ লোৱা হওক অকণমান বাৰু মিষ্টাৰ কোচ তোমাৰ এনেই গাৰ্লফ্ৰেণ্ড কি কৰি আছে এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড মানে মই এনেই ক'ব গ'লে মানে গাৰ্লফ্ৰেণ্ড কি আছে নাই কৈ আছে গাৰ্লফ্ৰেণ্ড নাইকিয়া ডেকা ল'ৰা কেনেধৰণৰ ডেকা ল'ৰা হ'ব পাৰে হে মই আপোনালোকে মোক দেখিবলৈ দেখা নিচিনা ভাবিছে কিন্তু এতিয়া মানে আহিছে কিবা মানে অকণমান হৈছে আৰু ভাল হয় নহয় কিন্তু কৈছো বিয়াত যদি নামাতা নহয় বিয়াত নামাতিলে কিন্তু ঘৰত গৈ কি কৰা হ'ব আৰু আমাক এতিয়ালৈকে আমাৰ গাঁওবুঢ়াকৈতো সং দিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী আমাৰ ৰাইজ ব্যস্তবাদেই কাইলৈ পূৰা ফুল ডিউটিত তেখেতলোক থাকিব আমাৰ এখন গান শুনাত ব্যস্ত দেই আমাৰ কিন্তু থাৰ্ড পুলিয়ে গোটেই কাম কৰি একদম আজৰি হৈ গ'ল এতিয়া বিন্দাছ এইখনতে হ'ব নেকি হা আমাৰ মানে থকাৰ কোনো হিচাপ নাই ইফালে আনি দিছে এইখন ইয়াতে পৰিম গোটেইকেইজন এইফালে ল'লেই আমাৰ চাৰে চিট ল'লেই কিবা গান এফালে গুণগুণাক না অলপ ভাল লাগিব গান নুগুণগুণাই এই অকণমান মানুহ প্ৰত্যেকৰ মনতে বাজি থাকে হয় নাই বাৰু মিছা ক'লে কি হ'ব আপুনি যদিও নাগায় নহয় কিন্তু মনটোৱে হৃদয়খনে গাই থাকে ৰাতি 10:30 বাজিলে আমাৰ কাম অলৰেডি শেষ হৈ গ'ল কাইলৈ ৰাতিপুৱা 5 বজাতে আকৌ কাম ষ্টাৰ্ট কৰিম 3:30 বজাত উঠিম কিন্তু টোপনি ধৰা নাই হ'লেও যদিও কাইলৈ ভোট আছে নিজে ভোট দিব নাপাওঁ আপোনালোকে ভোট দিবহি সেয়ে অকণমান মনোৰঞ্জন কৰোঁ আৰু কি কৰোঁ চকু দেখিছে সোমাই গৈছে মানে দিনটো কিমান ব্যস্ত হয় আগৰ ভিডিঅ'টো দেখিলেই এতিয়া অকণমান নিজৰ বুলিবলৈ কালিলৈ দেখুৱাম আমি কেনেধৰণে কি কাম কৰোঁ আৰু চাব আপোনালোকে আৰু কালিলৈ এই ভিডিঅ'টো একচুৱেলি কাইলৈ পাছত পাব আপোনালোকে কিন্তু এটা কথা আজিয়ে মই ৰিকুৱেষ্ট কৰি ধৰিছোঁ যদি কোনো লোকে ভোট নিদিওঁ বুলি ভাবিছে কিন্তু সেইটো বহুত ডাঙৰ ভুল কৰা হ'ব আপোনাৰ ৰাজনৈতিক অধিকাৰটোৰ যোগেদি ভাৰতীয় গণতন্ত্ৰক বচাব পৰাৰ একমাত্ৰ ব্যৱস্থা আছে একমাত্ৰ উপায় আছে ব্যৱস্থা নহয় সেয়েহে সকলোৱে আমি ভোটদান কৰোঁ আহক আজিলৈ শুভৰাত্ৰি কালিলৈ পুনৰ ৰাতিপুৱা লগ পাম গুড মৰ্ণিং এভৰিৱান আজি ভোট গ্ৰহণৰ দিন সকলোকে শুভেচ্ছা জনাইছোঁ আমিও সাজু এতিয়া 4:27 5 বজাৰ লগে লগে পুলিং মানে মক পোল আৰম্ভ কৰিব লাগিব টিম সাজু হৈছে চাব দিনটো শুভ হওক সকলোৱে অকণমান চাফা কৰি লওঁ অকণমান সময়ৰ পাছতে মক পোল আৰম্ভ হ'বই আজি এখন নিজৰ ঘৰ এইটোৱে শিৱসাগৰ এনেধৰণে কালুগাঁও হৈ নামটিলৈ যোৱা ৰাস্তা আৰু আমিও এইখন স্কুল 8 নং বৰুৱা পুখুৰী স্কুল ইয়াতে আজি ইলেকশ্যনৰ কাৰণে কালি আহিলোঁ আৰু 3 মিনিট আছে 3 মিনিটৰ পাছত মক পোল আৰম্ভ কৰিম এতিয়ালৈকে পুলিং এজন অহা নাই পুলিং এজন আহিব লাগিব যদি 3 মিনিটৰ পাৰ নাহে নহয় তেতিয়া পলিং টিমটোৰ লগত লৈ কৰিব লাগিব মক পোল পুৱাৰ কালুগাঁৱৰ বৰুৱা পুখুৰী পৰিৱেশ ইয়াত আছে PS নম্বৰ ইউ আৰ আণ্ডাৰ ৱেব কাষ্টিং CCTV চাৰ্ভিলেঞ্চ বিভিন্ন নটিছ বৰ্ড ইলেকশ্যন সংক্ৰান্তীয় প্ৰাৰ্থী গৌৰৱ গগৈ তপন কুমাৰ গগৈ এইটো পঞ্জীভুক্ত ৰাজনৈতিক দলৰ পাৰ্টি ছেক্ৰেটাৰী এইখিনি আছে অৰুণ চন্দ্ৰ হাণ্ডিক ৰাজকুমাৰ দুৱৰা তেনেধৰণে সকলো সাজু হৈ গ'ল আমি এইফালে আহিব এইফালে পুৰুষসকল যাব এইফালে মহিলাসকল যাব নহ'লে বহুত আছেতো দিগদাৰ হৈ যাব আমাৰ তেখেতলোকে ভাগ ভাগ কৰি আছে ইয়াতে দি দিয়া মানে গগৈ ছাৰ বুদ্ধি ভাল খেলাইছে হে আমাৰ ডেকালৰ ৰছী ফিটিং কৰি থাকোঁতে গৈছে
পুৰুষ মহিলা ৰচি ফিটিং কৰি দিয়ক কৈছে বেঞ্চা দি দিয়ক সময় হৈছে 5:11 সেক্টৰে অলপ আগতে ফোন কৰিছিলে 15 মিনিট ৱেইট কৰিবলৈ কৈছে 5:15লৈকে ৱেইট কৰিব কৈছে তেতিয়া যদি কোনো পলিং এজেণ্ট নাহে আমাৰ পলিং টিমটোৰ উপস্থিতিত কি কৰিব লাগিব মক পল কৰিব লাগিব আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আমাৰ পলিটিক্যাল পাৰ্টিবিলাকে প্ৰচাৰহে চলায় ভোট দিয়ক প্ৰচাৰ চলায় কিন্তু পলিটিক্যাল পাৰ্টিবিলাকে সাধাৰণতে নহয়তো অতিকৈ গুৰুত্বপূৰ্ণ যে পুলিং এজেণ্টবিলাকক ভোট কেন্দ্ৰলৈ একেবাৰে উপযুক্ত সময়ত অহাটো কিন্তু সেইটো তেখেতলোকে এৱাৰ কৰিব লাগে পুলিং এজেণ্টো অহা নাই আমাৰ গোটেই পুলিং টিমটোৰ উপস্থিতিত এনেধৰণে মক পল আৰম্ভ কৰি দিবলৈ বিচাৰিছোঁ 99%. Good morning. আহক আমাক অৰ্ডাৰ দি দিলে আহক টেষ্ট কৰিছে আহক এই আমাৰ পুলিং এজেণ্ট আহিছে বাইদেউ আমাৰ এজন পুলিং এজেণ্ট উপস্থিত হৈছেহি মানে প্ৰথম ষ্টাৰ্ট কৰাৰ লগে লগে 7খন ওলায় এইখিনি কাউণ্ট নহয় লিখা আছে বেলত ইছ্যু হ'ল এইটো লাইন জ্বলিছে আপুনি এতিয়া ভোট দিব পাৰে দিয়ক মক পলো হৈ আছে আৰু বায়ে ঘৰৰ পৰা মানে চাহ পিঠা এইবোৰ লৈ আহিছে ভোট দিয়াৰ পাছত এনেধৰণে কেইছেকেণ্ডমানৰ কাৰণে এইটো ওলাই ক'ত ভোট দিছে এতিয়া অন্যান্য পুলিং এজেণ্টবিলাক আহিছে তেখেতলোকে কৰিছে মক পল পুনৰ কৈছোঁ ভোট দিয়াৰ পাছত কাক ভোট দিছে এনেধৰণে ওলাই আহে মক পল হৈ গ'ল টোটেল আমি 52 কৰিছোঁ আৰু মেচিনত 52 আছে কোন পাৰ্টিত কেনেধৰণে কোনে ক'ত গৈছে গোটেই ৰিজাল্টটো এতিয়া উলিওৱা হ'ব আৰু তেখেতলোকক ৰিজাল্টটো আমি দেখুৱাই দিয়া হ'ব এগেইন কৰা এতিয়া ক্লোজ কৰা হ'ল ক্লোজ কৰাৰ পিছত যদি আমি বেলট ইছ্যু কৰোঁ ইনভেলিড মই 52 আছিলে নহয় 52 দেখিছে ন ইয়াতে 52 ওলাইছে মক পল তাত হৈ গ'ল আৰু গ্ৰীণ পেপাৰ চিল এই পেপাৰ চিলটোত এজেণ্টসকলৰ পুলিং এজেণ্টসকলৰ চাইনটো লোৱা হৈছে মক পল কৰাৰ পাছত মেচিনটো এনেধৰণে এড্ৰেছ টেগ ল'ব হৈছে আমাৰ পাণ্ডৱ ছাই ধূপ জ্বলাই লৈছে শুভেচ্ছা সকলোকে যাচিছোঁ দেই ফৰ্মেলি আমাৰ শুভেচ্ছা যাচিছোঁ আপোনালোকক শুভেচ্ছা যাচিছোঁ ভোট দিবলৈ সাজু মোৰ টেবুল এখন প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পলিং ছেকেণ্ড পলিং এণ্ড থাৰ্ড পলিং এইফালে পলিং অফ এজেণ্টসকল মোৰ লগত বৰ্মা এগৰাকী আছে বৰ্মাৰ নামটো কওক সোণেশ্বৰী মোৰ নামো সোণমণি মিলি গৈছে আৰু নালাগে মই নামটোহে সুধিছোঁ এইফালে এইফালে চাওঁ মুখখন দেখুৱাওক ক বিহু ভালকে গৈছেনে গৈছে প্ৰথম ভোটটো বৰ্মাক মই টানি আনিছোঁ আহিব আমাৰ ৰেডি কৰিব দেই মেচিন ৰেডি কৰিব 7 বাজিলে ভোট গ্ৰহণ ইফালে চলি আছে আৰু ঠাউকতে আহি এইটো কিবা এটা দি থৈ গৈছে তেখেত মহেন্দ্ৰ হয় কলেজৰ কিন্তু সকলোৰে প্ৰিয় আৰু ফোন কৰি কৈছে যে মহেন্দ্ৰ ঘৰৰ ওচৰত কালি আহিছিলে আজি আহি কি আনিছে নাজানো কি আছে লাল চাহ কিবা থেংক ইউ দিছোঁ দেই ঠিক আছে লগ পাম মৰম মই ইয়াত ঘৰৰ ওচৰতে তেখেতৰ ঘৰৰ ওচৰতে থকা গম পাই এইবোৰ ৰাতিপুৱাই লৈ আহিছে চাহটা দিয়ক খাওক দেই কালি পাইছোঁ যদিও প্ৰিজাইডিং অফিচাৰ কিন্তু তাৰ মাজতে টিম ৱৰ্ক কৰিব লাগিব মই এতিয়া থাৰ্ড পলিঙৰ কাম কৰি আছোঁ তেখেত খাবলৈ গৈছে মানে ব্ৰেকফাষ্ট কৰিবলৈ গৈছে তাৰপিছত এখেতলোকে পৰ্যায়ক্ৰমে যাব আৰু মই এতিয়া তাকে কৰিছোঁ মই বেলট ইছ্যু কৰি আছোঁ এইফালে পোল চলি আছে 10টা একাউণ্ট হৈছে আৰু তেল পিঠা হৈছে চাহ আনিছে আমাৰ গাঁওবুঢ়া ঘৰৰ পৰা থেংক ইউ দেই থেংক ইউ দিছোঁ
খাই ল আৰু চাহ এতিয়ালৈকে 3 কাপ খালোঁ আৰু কেইবা পাওঁ ঠিক নাই আমাৰ 239 পুলিং ষ্টেচনৰ ভোট কেন্দ্ৰৰ 1100 এটা ভোট আছে আৰু তাই 1 নম্বৰ 1 ভোটাৰ কিন্তু দেৰিকৈ আহিছে তোমাৰ কিমান 86 দুইগৰাকী নিউ ভোটাৰ হয় ইয়াত পঢ়ি আছা মই এবাৰ ডিগ্ৰী লাষ্ট ইয়াৰ অনাৰ্ছ পলিটিকেল সায়েন্স জয়সাগৰ মানে শিৱসাগৰ ইউনিভাৰ্চিটি তুমি কি মই লাষ্ট ইয়াৰ বিএ অনাৰ্ছ মোৰ হিষ্ট্ৰী ক'ত মোৰ শিৱসাগৰ গাৰ্লছ কলেজ বাহ দুইগৰাকীৰ লগত এটা চেলফি তোলো নিউ ভোটাৰ্ছ চৰি ভোটিং হৈ আছে আৰু এটা ইনষ্ট্ৰাকশ্যন আছে যিসকল মাকে কেঁচুৱালৈ আহে বা বয়সস্থ লোক তেখেতসকলক প্ৰিফাৰেঞ্চটো দিব লাগে আপুনি নাই দিয়া দুগৰাকী গ'লে এগৰাকী বহি দিছোঁ হয় আপুনি যাবগৈ আগত দেই আহি একেবাৰে শেষ পৰ্যায়ত পালোহি এতিয়া অলপ ব্যস্ত হ'ব লাগিব মানে 5 বাজিবলৈ আৰু এয়া 20 মিনিট আছে 5 বজাৰ লগে লগে গেট বন্ধ কৰিব এখেতলোকে তাৰপিছত ভিতৰত প্ৰিজাইডিং পুলিং চিকিউৰিটি পাৰ্চন আৰু BLO গাঁওবুঢ়া এইসকল থাকিব পেপাৰ ৱৰ্ক আছে মেচিন চিলিং কৰিব লাগিব গোটেইখিনি দেখুৱালোঁ আপোনালোকক কেনেধৰণে পোল দিত ব্যস্ত হয় মানুহবিলাক কেনেধৰণে পোল দিবলৈ আহে লাষ্ট পাৰ্চন মোদী এয়া 5 বাজিলে আহক আমি ক্লোজ কৰিম আহক মেচিন ক্লোজ কৰা হ'ব আহক ছাৰ আহক ভাইটি এইটো মেচিন ক্লোজ বটন টিপি দিম ক্লোজিং আমি চিলিং কৰি আছোঁ এইফালে তেখেতলোকে কৰি আছে থাৰ্ড আৰু ছেকেণ্ড আৰু এইফালে পুলিং এজেণ্টক ফৰ্ম 17C যিটো একাউণ্টছ অফ ভোটছ সেইটো একোখনকৈ দিব লাগে তাৰে আমি এখন কৈ দিওঁ লওক এখন দিলোঁ বস্তু পেকিং কৰি হৈ গ'ল এতিয়া যাম হেড কোৱাৰ্টাৰ তাত জমা দিম এইফালে চব আচল বস্তু বুলিয়ে নহয় সকলোৱে আচল বস্তু বাকী লগ পাই ভাল লাগিলে দেই ভাল লাগিলে বাইদেউ ভিনদেউ কৈছোঁ ক'ত গৈছিলে বিচাৰি আছিলে চাহ এখন আকৌ খাব খুৱাব ঐ আহক যাবলৈ ওলাইও যাব পৰা নাই ছেক্টৰে কৈছে অলপ লাহেকৈ ওলাব লাগিব সেয়া সকলোৱে কৈছে যে বিহু গাব লাগে এতিয়া বিহু গাওঁ চাওক একেবাৰে যোৱাৰ সময়ত গাড়ীত উঠাৰ আগতে এনেধৰণে সকলো মিলি আমি কামবিলাক কৰিলোঁ পুনৰবাৰ সকলোকে থেংক ইউ কৈছোঁ দেই থেংক ইউ আৰু কেমেৰামেন ক্লাছ 9ত পঢ়িছে আমাৰ ড্ৰাইভাৰ ৰেডি হৈ আছে বাৰু এতিয়া আমি যাওঁ পাই গ'লোহি টিমটো কিন্তু গাড়ীত আছে মোৰ ডকুমেণ্টছ এইখিনি লৈ আছোঁ এইখিনি ভেৰিফিকেশ্যন হোৱাৰ পাছতহে টিমটোক মাতিব লাগিব ভালে ভালে হৈ গ'লে হয় আৰু ভেৰিফিকেশ্যন ইয়াত হ'ব আহিছোঁ নিব শিৱসাগৰ এইফালে এইটো ডিমৌ এইটো শিৱসাগৰ আহিছে একচেপ্ট ৰিলেটিভ অফিচাৰ মোৰ ইয়াত আছে গোহাঁই হ'ল ভালে হ'ল জমা দিবই পৰা নাই একদম গোটেই মানুহবিলাক এনেধৰণে জমা দিয়াত ব্যস্ত চব শাৰী পাতি আছে
ভেৰিফিকেশ্যন কৰিলোঁ আৰু এতিয়া লাষ্ট হেল্ল' আহি আছোঁ য'ৰ পৰা লৈছিলোঁ বস্তু তাত জমা দিম ক'ত 25 পালোহি 25 এইটো এইটো এইবাৰ আমি আহিছোঁ দেই এইটোৰ লাইন একেবাৰে খালী মেইন 230 ৰাউণ্ডত গ'লোঁ কি হ'ব আকৌ কিবা চিলিং কৰিব লাগিব ইয়াত তাত দিম চিলিং কৰি গোটেই বাট ইয়াত বহি লাগিব এইটোতো মাছ কাটৰ সেইটো আমাৰ গোটেইখিনি উলিয়াব বহি লৈছোঁ 9:39 হৈছে আৰু কালি লোৱা জেগাতে খালি আজি দিয়া মানুহ বেলেগ লোৱা মানুহ বেলেগ আজি সংগীত আছে মানে অথনি যিবিলাক যে খোলাইছিলে এইবিলাক চিল কৰি দিয়ে নে চব ফাইলবোৰ লোৱাৰ পাছত এনেধৰণে ইয়াত ষ্ট'ৰ কৰা হৈছে বাকী মেচিনবিলাক তাত যাবগৈ আজৰি হেল্ল' বাকীসকলে লৈ আছে আৰু এইখন জমা দিয়াৰ পাছত এইখন দিছে এতিয়া খাই লওঁগৈ আৰু এই মাইটি খাই লওঁগৈ হৈ গ'ল ক'ত হ'ব এয়া লাষ্ট আমাক ৰিলিজ কৰি দিছে ছেক্টৰ ছাৰে ইয়াতে এপইণ্টমেণ্টত চহী কৰি তাৰপিছত আৰু আজৰি আপোনাৰ ছেক্টৰত কোনে ফাৰ্ষ্ট জমা দিছে মোক ছেক্টৰ ফাৰ্ষ্ট 238 দিছে ছেকেণ্ড আপোনালোকে দিছে অঁ ছেকেণ্ড আমি আপোনালোকৰ ক্ৰেডিট এইটোৱে মই দিব বিচাৰিছোঁ আপোনালোকৰ টোটেল ভোটাৰ মোৰ ছেক্টৰ আণ্ডাৰ আটাইতকৈ বেছি কিন্তু আপোনালোকে ইমান সুন্দৰকৈ ইমান সময়ৰ ভিতৰত যে কৰি দিলে তাৰ কাৰণে মই আপোনালোকৰ গোটেই পুলিং পাৰ্টিক হয় হয় মোৰ অন্তৰ ভৰা শুভেচ্ছা একেবাৰে হেণ্ড ছেক্ৰেটাৰী আৰু এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ কাৰণ আমি এতিয়া আজৰি হ'লোঁ ভাগে ভাগে যাম এবাৰ নতুন এটা ইলেকশ্যনত আকৌ লগ অ'কে এতিয়া অলপ আমি গুড নাইট টু অল